হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে খবৰ ৰাতিপুৱা জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আৰু আজি ভিডিঅ'টো একেবাৰে ব্যতিক্ৰমী মানে হাঁহি লগা চাওকচোন মই মোৰ মেকআপৰ পৰা ধৰি একেবাৰে আৰম্ভ কৰিছোঁ মই মোৰ ভিডিঅ'টো মেকআপ মানে একেবাৰে সাধাৰণ চাওকচোন পাউডাৰখন সানিছোঁ আৰু পাউডাৰখন সানাৰ পাছতে ভিডিঅ' কিন্তু একেবাৰে নহ'লে নোহোৱা যিখিনি প্ৰয়োজনীয় মোৰ মেকআপ সেই মেকআপকেইটা মই কেনেকৈ মই ব্যৱহাৰ কৰোঁ আপোনালোকক দেখালোঁ আৰু এইটোৰ পৰা আপোনালোকে কিন্তু নিশিকিব দেই একেবাৰে সাধাৰণ মানে একেবাৰে সাধাৰণ মই এনেকৈ আকৌ ছোৱালীভাৱে মই মানে পাউডাৰটো ব্যৱহাৰ কৰোঁ আৰু এনেকৈ পটাপট পাউডাৰখিনি লগালোঁ লগোৱাৰ পাছতে সেই সেন্দুৰখিনি ল'লোঁ ফুট ল'লোঁ আৰু মই মোৰ মেকআপ কৰা মই কমপ্লিট হৈ গ'ল আৰু আপোনালোককো দেখালোঁ আৰু এতিয়াৰ পৰা পাছলৈ মোৰ ভিডিঅ'খিনি কি হয় আপোনালোকে চাব আৰু উপভোগ কৰিব আৰু শেষলৈকে চাব বুলি মই আশা ৰাখি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গতিকে দেৰি নকৰোঁ বলক মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে উপভোগ কৰক আৰু যদিহে ভাল লাগে তেন্তে এটা লাইক মাৰি দিব দেই গতিকে বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বিশেষকৈ আমাৰ মানে ছোৱালীৰ বাপেকক যিহেতু ডিউটিলৈ পঠালোঁ আৰু ডিউটিলৈ পঠোৱাৰ পাছত আমাৰ একদম ফ্ৰী টাইম গতিকে মই ইনষ্টাগ্ৰামত এটা ৰিল নবনাকৈ নাথাকোঁ গতিকে বলকচোন কি ৰিল বনালোঁ চাওঁ কেনেকুৱা লাগিলে বাৰু জনাবচোন দেই আৰু তাৰপাছতে ছোৱালীয়ে খেলি থকাৰ পৰা থাপ মাৰি ধৰি একপি ফটো মাৰিলোঁ আৰু তুলি থলোঁ আজি আচলতে কলিজাই মোৰ লগতে সমানে তাই একদম ৰাতিপুৱাই গা ধুলে আৰু দিনটোৰ বাবে তাই গা ধোৱা কামটো হ'লে মানে মোৰ একদম আজৰি নিচিনা লাগে গতিকে আজৰি টাইমত আৰু অকণমান ধেমালি কৰিছোঁ আৰু অকল ভিডিঅ' বনাই থাকিলে নহ'ব ন ইনষ্টাগ্ৰামত ৰিল বনাই থাকিলেতো নহ'ব খানাটো খাব লাগিব গতিকে খানা পিনালৈ আহিলোঁ আমাৰ ৰাজাক যিহেতু মানে জল্দি সোনকালে টিফিন বনাই মেলি ৰেডি কৰি পঠালোঁ আৰু এতিয়া মোলৈ মই মানে কিবা এটা বনাব লাগিব আৰু গতিকে মই বনাওঁ আৰু আপোনালোকক মই দেখাইছোঁ অকণমান আৰু চাওক আৰু মই গান এটা জেগাহে কিন্তু বনাওঁ আকৌ দেই শুনকচোন মই কেনেদৰে বনাইছোঁ গোপন কি যে মায়া কি নামৰে কোন পৰশ স্বৰ্ণালী হৈ হিয়া যি নাম দি মাতা সেয়ে মিঠা জীৱন মোৰ তুমি ছায়া চম্পাবন সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাক আজি মোৰ যায় হ'বলৈ পলাশৰ এটি ফুল বিচাৰিম মন আজি মোৰ যায় হ'বলৈ পলাশৰ এটি ফুল বিচাৰিম প্ৰজাপতি মন হয় উন্মন সুৰে উৰণীয়া চম্পাবন সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাক আৰু মোৰ খানা প্ৰস্তুত কৰাৰ পাছতেই আমাৰ দেহালৈ মই তাইৰ বাবে কিবা এটা বনাবলৈ লৈছোঁ কিবা এটা মানে খিচিৰি আপোনালোকে দেখিছে জানিব পাৰিছে আৰু তাইক মই সাধাৰণতে এনেদৰে খিচিৰি বনাই দিওঁ আৰু গৰিয়া আলু দি আপোনালোকে খিচিৰি বনাইছে বাৰু মই কিন্তু গৰিয়া আলু দি মাজে তাইক খিচিৰি বনাই দিওঁ দেই ইয়াত কিন্তু গৰিয়া আলু 12 মাহে পায় আমাৰ তাত গৰিয়া আলু মানে মিঠা আলুটোৰ কথা কৈছোঁ ভাগৰ খায় আৰু ইয়াত পায় কাৰণে মই আনিছোঁ আৰু খিচিৰিত মই এনেদৰে বনাই দিওঁ গৰিয়া আলু বিলাহী এনেদৰে যি বস্তু মিহলাই দিওঁ আৰু আপোনালোকে গৰিয়া আলু দি বনাই দিয়া নাই আপোনালোকে বনাই দিব গৰিয়া আলুটো বহুতেই ভাল সৰু ল'ৰা ছোৱালীৰ বাবে হেল্থি হয় আৰু বহুত বেছি ভাল আৰু তাইক মই মাজে মানে এনেদৰে বনাওঁ আৰু সাধাৰণতে যেনেদৰে খিচিৰি বনাই তেনেদৰে খিচিৰি বনাই মই তাইক খুৱাওঁ একদম আৰু আপোনালোকক দেখালোঁ আমাৰ ছোৱালী আৰু মোৰ খানাটো আপোনালোকক দেখাই দিছোঁ ৰাতিপুৱাই আৰু আজিলৈ মোৰ ব্লগটো সামৰণি মাৰিব হৈছে আৰু ব্লগটো সামৰণি মৰাৰ মানে সময়তে কি ঘটনা এটা ঘটিলে আপোনালোকে চাওকচোন ঘটনাটো পিটিব কিন্তু দেই পাপাই পইচা আছে নাই পইচা পিটিব এই থৈ গুচি গ'ল আজি এই থৈ গুচি গ'ল মণি পাছটো আমি ধুনীয়াকৈ লুকুৱাই থ'ম তাৰপৰা পাপাক ক'ব লাগিব মণি পাছ ক'ত থ'লে বুলি দেই দিয়া থৈ দিম দিয়া পিটিব আকৌ পাপাক ফটোখন চাওঁ কেনেকুৱা লাগিছে ফটোখন লাগিছে ভাল লাগিছে तुझसे थोड़ा प्यार मैं कर लूं